নমস্কাৰ জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহুত আন্তৰিক স্বাগতম যাচিলোঁ। আপোনালোকে হয়তো কিছুমানে জানে হয়তো কিছুমানে নেজানে আমাৰ মেডিচিনটোৱে কিমান সুন্দৰকৈ কাম কৰে। যিটো 2004-2005 চনত যিটো ঔষধ যিটো বনৌষধি ঔষধৰ পৰা মই এইটো আৱিষ্কাৰ কৰি কেঞ্চাৰ বেমাৰৰ ওপৰত ৰিচাৰ্চ কৰি যিখিনি মই সফল পাইছোঁ সেইখিনি পৃথিৱীৰ আন কোনো দেশে আজিলৈকে ছাকচেছ কৰিব পৰা নাই। আমাৰ মেডিচিনটোৱে ফাৰ্ষ্ট বনৌষধি যিটো নেকি একদম মানে মষ্ট পাৱাৰফুল মানে বহুত পাৱাৰফুল বুলি ক'ব লাগিব। যিহেতু এতিয়ালৈকে 2004-2005 পৰা আজিৰ তাৰিখলৈকে 80জন পেচেণ্ট সম্পূৰ্ণৰূপে ভাল কৰিবলৈ মই সক্ষম হৈছোঁ। এইটো অসমৰ বাবে বহুত মানে একদম গৌৰৱৰ বিষয়, বহুত ছাকচেছফুল। আৰু এইটো মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেজ হ'লে বেছি ভাল। 3 নম্বৰ আৰু 4 নম্বৰ পোৱাৰ লগে লগে সিমান এটা আশা কৰিব পৰা নাযায়। তথাপিতো যদি ভৰি বা হাতত থাকে তেতিয়াহ'লে মানে কিবা এটা আশা থাকে। ভিতৰত হ'লে মানে এই মেডিচিনটোৱে মানে বেছি হৈ যোৱাৰ পৰা পিছত স্প্ৰেড হৈ যায়। মানে এইটো মানে চব মানুহৰ যেনেকৈ ধৰক এই গালখন এতিয়া মোৰ একো হোৱা নাই, সেইকাৰণে মানে এনেকৈ মাংস আছে, ধুনীয়া লাগিছে। কিন্তু যদিহে ইয়াত কিবা এটা ফুটা হয় তেতিয়াহ'লে মানে এইডোখৰত এনেকৈ যদি ঘাঁহ হৈ যায়, এই ঘাঁহ হোৱাৰ পিছত এইটো গেলি যায়। মানে গেলি যোৱাৰ পিছত এই আমাৰ যিখিনি ভাল মাংস আছে এইখিনিৰ লগত মানে নিমিলে। সেইখিনি যেনেকৈ ধৰক এটা আপেল যদি গেলি যায় সেইটো খোৱাৰ বাবে যোগ্য নহয়, ঠিক তেনেদৰে সেই মানুহৰ বডিটোও মানে তেনেকুৱা। যদি এইবিলাক গেলি পচি যায় সেইটো কোনো মানে কামত নাখাতে। এতিয়া মই জীয়াই আছোঁ, ভালকৈ ধুনীয়াকৈ আছোঁ, সেইটো কাৰণে ভাল লাগিছে। কিন্তু মানুহ যেতিয়া বুঢ়া হয়, যেতিয়া বেমাৰ হয়, তেতিয়া মানে এই বস্তুবিলাক মানে দুৰ্বল হৈ যায়, মানে সেইবিলাক তাৰমানে বেয়া হৈ যায়। মানে বুজি পাইছেনে? ঠিক তেনেদৰে এই কেঞ্চাৰ বেমাৰটো যদি বেছি হৈ যায়, ভিতৰত যদি গেলি যায়, তেতিয়াহ'লে এই মেডিচিনটোৱে কেনেকৈ কাম কৰে মই আপোনালোকক বুজাই দিছোঁ। মেডিচিনটো খোৱাৰ লগে লগে তাত যিখিনি বেয়া হোৱা মানে গেলা পচা যিখিনি বস্তু, যিখিনি বীজাণু, সেইখিনি এনেকৈ ৱাছ কৰি পিনি মানে উলিয়াই লয়। এনে অপাৰেশ্যন কৰিলে যেনেকৈ সেই ঘাঁহডোখৰ কাটি পিনি পেলাই দিয়ে, ঠিক তেনেদৰে এই মেডিচিনটোৱে মানে লাহে গলাই উলিয়াই পেলাই দিয়ে। সেইটো কাৰণে যিখিনি পেচেণ্ট বেছি অভাৰ হৈ যায় সেইটো কাৰণে নেবাচে। বুজিছেনে আপোনালোকে? মই আপোনালোকক ভালকৈ বুজাই দিছোঁ। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যেতিয়া নেকি ব্ৰেইনত 17 mm হয় সেইটো পেচেণ্ট বাচি যায়। মানে ক্ৰছটো দীঘলীয়াকৈ কৰিব লাগিব, বাচি যায়। আৰু ভিতৰত যদি CMও হয় 2 CM সেইটোলৈকে ভাল হৈ যায়। আৰু যদি বেছি হৈ যায়, বহুত থকা সৰকা ফুটা কৰি দিয়ে বহুত জেগাত, তেতিয়াহ'লে মানে দিগদাৰ হৈ যায়। কিন্তু কিডনিকত কিন্তু অকণমান যদি বেছি হৈ যায় সেইটো মানে ভাল হ'বলৈ অলপ বহুত কষ্ট হয়। মানে ভাল হোৱাৰ ইমান চান্স নাথাকে। মানে অলপ যদি 1 mm 2 mm যদি থাকে সেইটো তেতিয়াহ'লে কিবা এটা চান্স থাকে আৰু ভাল হোৱাৰ চান্স থাকে। কিন্তু বেছি যদি হৈ যায় তেতিয়াহ'লে মানে এই মেডিচিনটোৱে মানে কাম নকৰে। বুজিছেনে? আমি কেঞ্চাৰৰ যিকোনো প্ৰজাতিৰ, যেনেকৈ ধৰক যি কেঞ্চাৰ নহওক কিয়, ব্লাডত নহওক কিয়, ব্ৰেইনত নহওক কিয়, ব্ৰেইনত যেনেকুৱা প্ৰজাতি যি নহওক চব ভাল হয়। কিন্তু প্ৰথম পালে মানে বেছি সোনকালে কাম কৰে। আৰু আমাৰ লগত এজন ডক্টৰ আছে, ডক্টৰ প্ৰাণজিৎ বৰুৱা ছাৰ। তেখেতৰ ওচৰত এতিয়া ইয়াৰ পৰা 2জন ৰেফাৰ কৰি দিছোঁ আৰু তেখেতৰ ওচৰত মুঠতে 4-5জনমান আছে নেকি তেওঁৰ ওচৰত পেচেণ্ট। তেওঁলোকতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেওঁৰ লগত আপোনালোকে যোগাযোগ কৰিলে আমাৰ ইয়াৰ পৰা মেডিচিন ছাপ্লাই দিয়া হয়। সেইখিনি মেডিচিনে ছাৰে বনৌষধি আৰু কেপচুল আছে আৰু অন্যান্য কিছুমান হাৰ্বেল মেডিচিন মানে একেলগ কৰি পেলাই চিকিৎসা প্ৰদান কৰা হয়। ছাৰে MBBS পাছ কৰা আৰু ছাৰে ফিজিকেল বিভাগৰ কাম কৰে। তেখেতে তেনেকুৱা মানে বহুত দিন হৈ গ'ল কাম কৰা। তেওঁ তাত মানে চিকিৎসা কৰি আছে, তেজপুৰ ভাস্কৰ। তাত আপোনালোকে যোগাযোগ কৰিব ছাৰৰ লগত। যিখিনি পেচেণ্ট নেকি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈ আমাৰ ইয়াত আহিবলৈ অসুবিধা হয় তেওঁলোকে তাত কৰিবলৈ আমি সুবিধা কৰি দিছোঁ। ধন্যবাদ। বেবী মৰাণ, আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব আৰু আপোনালোকে সুস্থ সুন্দৰ জীৱন যাপন কৰিব, আশীৰ্বাদ থাকিল। আমাৰ মোবাইল নম্বৰটো হৈছে 8404073955, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, বেবী মৰাণ, এঠেঙীয়া, তিনিআলি। ধন্যবাদ।